তুমি ভাই এই লকডাউনৰ মাজত মনে মনে চুলাই খাবলৈ গৈ পুলিচৰ পৰা সাৰি যাবা। এই লকডাউনৰ মাজত ভাই তুমি মনে মনে চুলাই খাবলৈ গৈ পুলিচৰ পৰা সাৰি যাবা। কিন্তু ভাই তুমি টিকটকত গৈ ইউটিউবাৰক বেয়াকে কৈ আমাৰ ৰোষ্টাৰৰ হাতৰ পৰা সাৰি নাযাবা। নাই ভাই নাযাবা। আচলতে আমাৰ অসমৰ টিকটকাৰ বিলাক মানে জ্বলিছে এতিয়া যেতিয়া কেৰিমিনিটিয়ে দিলেই ইহঁতক টিকটকাৰ বিলাকক ভালকে। কিছুমান টিকটকাৰে কিন্তু এতিয়া কেৰিমিনিটিক কৰিছে বাহ। কিছুমান টিকটকাৰে এতিয়া কেৰিমিনিটিক কৰি আছে বাহ। কিন্তু আমাৰ কিছুমান অসমৰ মক্কেল টিকটকাৰে কেৰিমিনিটিৰ পিছত কৰি আছে কাউৰীৰ নিচিনা কা। कौन है ये लोग? চ' আজি আমি কথা পাতিম তেনেকুৱা এজন টিকটকাৰ মহান বিশিষ্ট যথামূৰ্খ অবাইচ ভাষা নাই আৰু তেনেকুৱা এজন টিকটকাৰৰ বিষয়ে। চ' বেছি আলটু ফাল্টু বকি নাথাকিব লওক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই উপস্থিত হ'লোহি আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল। ত' অলপ মানুহ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে আচল মজা পাব। ত' বেছি আলবাল বকি নাথাকিব লওক, ভিডিঅ'টো আৰম্ভ কৰোঁ। বোলো নমস্কাৰ। সমগ্ৰ ভাৰতত এতিয়া এটা কথাই চলি আছে যে ইউটিউবাৰ ভাৰ্চেছ টিকটক। মানে ভণ্টি মানে দাদা, আপুনি কি এতিয়াহে গম পালে ইউটিউবাৰ ভাৰ্চেছ টিকটকাৰ চলি আছিল বুলি? নে এতিয়া গম পালে নে আগতে গম পালে? মই যাওঁ ৰাইট। নমস্কাৰ। সমগ্ৰ ভাৰতত এতিয়া এটা কথাই চলি আছে যে ইউটিউবাৰ ভাৰ্চেছ টিকটক। এটা কথাই কৈছো ইউটিউবাৰ কেইটাক। হয় দাদা নমস্কাৰ, কওকচোন আপুনি কি কথা আমাক ক'ব বিচাৰিছে? আমি নিশ্চয় কাণ পাতি শুনিবলৈ সাজু আছোঁ। তোমালোকে ইউটিউবতে থাকা। হয় দাদা, মই জানিব পৰা মতে বৰ্তমান ইউটিউবে কোনো আমাক ঘৰ দিয়া নাই, আল দিয়া নাই, বাল দিয়া নাই থাকিবলৈ। চ' আমি ঘৰতে আছোঁ। আমি ইউটিউবত কেনেকৈ থাকিম ন? ইউটিউবততো ঘৰ নাই, চালি নাই, আল নাই, বাল নাই, বিচনা নাই, চাৰ্জাৰ নাই, মোবাইল চাৰ্জ দিবলৈ। চ' ভাই আমি ঘৰতে আছোঁ, আমি ইউটিউবত থাকিব নোৱাৰিম। তোমালোকে ইউটিউবতে থাকা কাৰণ আমি টিকটক কৰা মানুহে পইচা নোপোৱাকৈ ইয়াতে কণ্টেণ্ট বনাই নিজৰ ভিডিঅ' পাব্লিছ কৰোঁ। হা ভচৰিকে তুমি কি কৈ দিয়া বে? টিকটকে ফ্ৰী কণ্টেণ্ট বনাই টিকটকত মানে কি ফ্ৰীকৈ পায়? আৰে ভাই তুমি গম নোপোৱা চাগে, স্পনচাৰশ্বিপ এটা কৰিলে টিকটকে কিমান টকা দিয়ে, টিকটকত মানে ব্ৰেণ্ডটোৱে কিমান টকা দিয়ে। তোমাৰ চাগে মাথাত সিমানো মাল নাই সিমানখিনি বুজিব জানিব পৰা। তোমালোকৰ নিচিনা কিছুমান মক্কেল টিকটকাৰক নিদিব পাৰে, মই তাক ক'ব নাযাওঁ, কিন্তু পায় এনেই তেনেকৈ ফ্ৰী কণ্টেণ্ট মানে আলবাল বকিব নাহিবা দাদা, নাহিবা। বেয়া লাগে ন শুনি বেয়া লাগে। ভিডিঅ' পাব্লিছ কৰোঁ। তোমালোকে আহি ইয়াতে ভিৰ দেখাব দৰকাৰ নাই, কাৰণ টিকটকাৰে এনেও লাইক কমেণ্ট কম পোৱা হৈছে অকল ইউটিউবাৰ বিলাকৰ কাৰণে। যথেষ্ট ভাল লাগিল যেতিয়া আপুনি নিজে সৈ কাঢ়ি দিলে মানে টিকটকাৰে লাইক কমেণ্ট আলবাল কম পায়। চ' কিছুমান টিকটকাৰে কি কৰে, নিজকে 2-3টা লাইক পোৱাৰ পিছত বহুত ডাঙৰ চেলিব্ৰিটি বুলি ভাবে। চ' সেইসকলকতো আমি দিবই লাগিব আৰু কিবা মক্কেল আমি কৰিলে। চ' দাদা আপোনাৰ কথাটো শুনি ভাল লাগিলে। চ' ভচৰিকে ভাল কথাই কৈছা তুমি। ইউটিউবাৰ বিলাকৰ কাৰণে তোমালোকে মনত ৰাখিবা এটা কথা, তোমালোকক যদি মৰাৰ সময়তো যদি সোধে ন কি তোমাৰ লাষ্ট আশা আছে, তোমালোকে ক'বা কি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক। কাৰোবাক দান সাহাৰ্য দিবলৈ হ'লেও লাষ্টত ক'বা কি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক। লাজ লাগে, নিজক লাজ লাগে। না ভচৰিকে বাকীখিনি কথা ঠিকেই আছিলে, বাকীখিনি চব কথা ঠিকেই আছিলে, কিন্তু ভাই এটা কথা তুমি হয়তো নাজানা, তোমাৰ মাথাত হয়তো সিমানকণ মাল নাথাকিব পাৰে। আজিকালি এটা সৰু দুবছৰীয়া পোৱালিক মানে সুধিলেও ক'ব ভিডিঅ'টো ছাবস্ক্ৰাইব কৰে নে চেনেলটো ছাবস্ক্ৰাইব কৰে। ইউটিউবত চেনেল খোলে নে নাই ইউটিউবৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰে। চ' ভিডিঅ'টো চাইহে চেনেলটো ছাবস্ক্ৰাইব কৰে। দাদা আপুনি এইটো ভুল কথা ক'লে, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব পৰা কোনো অপশ্যন আমাৰ ইয়াতে দিয়া নাই। ছাবস্ক্ৰাইব কৰক, ছাবস্ক্ৰাইব কৰক, ছাবস্ক্ৰাইব কৰক, ছাবস্ক্ৰাইব কৰক। আৰে ভাই তুমিতো ফাৰ্ষ্ট ছাবস্ক্ৰাইব শব্দটো মুখত ফুটাই লোৱা, তাৰপিছত তুমি ছাবস্ক্ৰাইবটো মানে ট্ৰল দিব আহিবা। আৰু এতিয়া আমি আহক নেক্সট ভিডিঅ'টো চাই লওঁ। কেইটামান মানুহে মই হিন্দীত ভিডিঅ' বনোৱাৰ কাৰণে মোক কৈছে অসমীয়াত কোৱা, মই অসমীয়াত কৈছোঁ শুনা ভাই। আচ্ছা ভাই তুমি যে হিন্দীত ভিডিঅ' বনাইছিলে দুটামান, তাৰ এটা পইণ্ট কি জানা নাই? তুমি আল বাল ফাল্টু ভিডিঅ' বনাই পেলাই তুমি টিকটকত হিন্দীত ভাইৰেল হ'ব গৈছিলা। মানে তোমাৰ তেনেকুৱা হিন্দী ৰোষ্টাৰবিলাকে তেনেকুৱা ভিডিঅ'বিলাক ৰোষ্ট কৰি থাকে। চ' ৰোষ্ট কৰাৰ পিছত ভাইৰেল হৈ যায়। চ' তোমাৰো ধান্দা সেইটোৱে আছিলে ভাই, যে ময়ো আল বাল ভিডিঅ' বনাম, মোকো ৰোষ্ট কৰিব, ময়ো ফেমাছ হ'ম, তাৰপৰা অসমত আমি লেবেল দিম, আল দিম বাল দিম। চ' তোমাৰ মেইন পইণ্ট তোমাৰ হিন্দীত ভিডিঅ' বনোৱা সেইটো কথা আছিলে। কেমেৰা এটা ঘূৰাব জানিলেই ইউটিউবাৰ নহয়, বা 4-5টা চেলিব্ৰিটিৰ লগত বহি কিনে চেনি খোৱা ভিডিঅ' এটা আপলোড কৰিলেই ইউটিউবাৰ বুলি নকয়। আৰু মৰমৰ টিকটকাৰসকল তোমালোকেও এটা কথা শুনি লোৱা, যে বেলেগৰ গান এটা লিপচিং কৰি মুখখন আল বাল কৰি মিলালেই টিকটকাৰ বুলি প্ৰমাণ দিব নাহিবা, মানে টিকটকাৰ বুলি ক'ব নাযাবা।
আৰু দুটামান ডাবল মিনিং ভিডিঅ' বনাই দুটামান লাইক ফ'ল' পালে নিজকে টিকটকাৰ বুলি ক'ব নাহিবা। তোমাক কৈছোঁ এইটো কথা। এইটো ব্ৰহ্মপুত্ৰ নে কি এইটো কৈছোঁ। তোমাৰ মানে আইডিটোৱে সেই বুলি আছে, তোমাৰ নাম কি নাজানো, মক্কেল চালা। হয় আৰু টিকটকৰ ৰ'জকেইটা লৈ কিনে টিকটকৰ মেইন ভিডিঅ' ভাইৰেল ভিডিঅ'বিলাক লৈ কিনে তোমালোকে ইউটিউবত ৰ'ষ্ট কৰা আছা কেইটামান, সেইবিলাকে কি নিজকে ইউটিউবাৰ ভাবা? ভচৰিকে টিকটকৰ ৰোষ্ট নহয় বে, টিকটকৰ ভিডিঅ'কেইটাৰ ৰোষ্ট ইউটিউবত। কথাটো তই মানে তই কথাও ক'ব নাজানো মক্কেল। ঠিক ভচৰিকে এনেকৈ হ'লে নহ'ব নহয়, ইমান ডাঙৰ টিকটকাৰ হয় তুমি। এইবিলাক কৰিলে মানুহে তোমাক 2 বছৰ পোৱালি হাঁহিব যে দাদাৰ মুখত কথাই নুফুটে, দাদাই ইমান আকৌ ডাবল মিনিং কথা কৈ ফুৰে টিকটকত, দাদাৰ মুখত দেখোন কথাই নুফুটে। চ' চাবা অলপ। কেইটামান সেইবিলাকে কি নিজকে ইউটিউবাৰ ভাবা? আৰে ভাই টিকটক ইউটিউব দুটা এটা স্পেচিয়েল এপছ হয়। এই দুটা এপছত যাৰ যি টেলেণ্ট আছে দেখাবই, আৰু যাৰ যদি টেলেণ্ট আছে সঁচাকৈ সি ভাইৰেল হ'ব বা তাৰ ভিডিঅ'টো ভাল পাব মানুহে। গতিকে এই দুটাক কম্পেয়াৰ কৰা বাদ দিয়া। আৰু যে তুমি ক'লা ভাইৰেল ভিডিঅ', আৰে ভাই আজিৰ যুগত যদি তুমি ভাল ভিডিঅ' এটা বনোৱা টিকটকত, মই টিকটকৰ কথা কৈ আছোঁ, তেতিয়া ভিডিঅ'টো ভাইৰেল নহয়। কিন্তু যেতিয়া মেখেলা চাদৰ মতা মানুহ হয়, মেখেলা চাদৰ আল কৰিব বাল কৰিব লেংকা হয় ভিডিঅ' বনাবলৈ কি ক'ম, সেইবিলাক ভিডিঅ' পুতুককৈ ভাইৰেল হয়। চ' মানুহে সেইবিলাক তোমালোকৰ টিকটকৰ কমিউনিটিত সেইটো চলি আছে, তোমাৰ টিকটকে সেইবিলাক কৰি ফুৰে, টিকটকাৰবিলাকে কিছুমানে কিছুমানে। চ' সেইবিলাকক ক'বা কেনেকৈ সেইটো কাৰণে সিহঁতৰ কাৰণে ভাইৰেল হয়। আৰু চাওক টিকটকটো এটা পাব্লিক প্লেটফৰ্ম, চবে ভিডিঅ' বনাব পাৰে, কিন্তু ইউটিউবত এনেকুৱা মক্কেলামি বিচাৰি নাপায়, আৰু টিকটকত বিচাৰি পায়, সেইবাবে ৰোষ্ট কৰে। তুমি ইউটিউব আৰু টিকটক দুটা স্পেচিয়েল এপ হয়, মানে প্লেটফৰ্ম হয়। আৰু ইউটিউবত ভাই অলপমান জ্ঞান আৰু মনোৰঞ্জন পাবা ভাল, কিন্তু টিকটকত ভাই অলপমান মক্কেলামি পাবা বিচাৰি। তাক কম্পেয়াৰ কৰা বাদ দিয়া। যোনে নহওক, কেৰিমিনাটি হওক, কেৰিমিনাটিৰ বাপেকে হওক, এটা কথা কৈছোঁ শুনা, যদি মানুহজনৰ সঁচাকৈ টেলেণ্ট আছে সি টিকটকতো পপুলাৰ হ'ব, সি ইউটিউবতো পপুলাৰ হ'ব। কি ক'লা? কেৰিমিনেটি হওক, কেৰিমিনেটি বাপেক হওক, তুমি কেৰিমিনেটিক কৈছা। আৰু শুনা, তোমাৰ কথাটো কেৰিমিনেটিয়ে চাধা মাৰি বহি থাকিলেও তোমাৰ কথা নুশুনে। আৰু কৈছিলা যে দুটাক কম্পেয়াৰ কৰা বাদ দিয়া। ঘণ্টা আমাৰ ইউটিউবে তোমালোকৰ টিকটকৰ পুকৰত একোডাল ঘণ্টা কম্পেয়াৰ কৰিব নাযায়। আৰু ইউটিউবে মানে ইউটিউব এপটোৱে এইটো টিকটকৰ লগত একো তুলনা কৰিবলগীয়া এপেই নহয়। ইউটিউব হৈছে ভাই কি ক'ম ভাই, ইউটিউব বহুত ওপৰত হয় ভাই। টিকটক মানে কি 15 ছেকেণ্ডৰ এটা ভিডিঅ', সেইবিলাক কি কম্পেয়াৰ, সেইটো কোনো কথাই নাহে ভাই, কথাই নাহে। মানে তুমি যদি ইউটিউবক ভাল পোৱা তেন্তে ইউটিউবৰ মানে কমেণ্ট কৰিবা ইউটিউব বুলি, যদি তুমি টিকটক ভাল পোৱা তেন্তে টিকটক বুলি কমেণ্ট কৰিবা। আৰু যদি মই কিবা ভুল কথা ক'লোঁ তোমালোকে কমেণ্ট বক্সত মোক শুধৰাই দিবা। চ' আজিৰ ভিডিঅ'টো মানে আছিলে, যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ মাজলৈ অলপমান শ্বেয়াৰ কৰি দিবা। তো লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে টাটা বাই বাই, জয় আই অসম।